বৰদৈ চিলানী ভূদৰ আহি গভীৰ আঠাৱতী ভূদৰ আহি গভীৰ আঠাৱতী অসমৰ ৰঙুৱাই ৰং চাইছে মূৰৰ ফুলত গামোচাখনি কৰবাৰ হেৰে আহি নিৰেহি তাই গোল 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 গলিমাকো চিঞৰিলে তাকে দেখি হেৰ হতে ৰঙৰ কৰিলে অসমীয়া এইবোৰ গমে চাবৰ বহাগে বতৰ কি জানে বোলো হায় 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 এ হায়নে বোলো হায় 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 বৰদৈ চিলাজনী কথাই কি কওঁ বৰদৈ চিলা মানে কি অ' বা এই বরের দোয়ানের এই বর মানে বতা দে মানে পানী আৰু চিকলা মানে হল পোখালিজনী প্ৰেমে হাহাকৰ বৰকুল কোকাক লৈ চিলাজনী হৈছিল আৰু অসমলৈ আগতে আহিছিলে আহি হিলদল ভঙাটি মন দিছিলে আৰু নানা জাতি উপজাতি একে কৰিছিলে ধন্যবাদ কোনো ধৰণৰ অনুশীলন নাই পোনপটীয়া সম্প্ৰচাৰত লাইভত বন্দিতা প্ৰাপ্তিয়ে আজি একেলগে আপোনাৰ লগত কেনে পালে আমাৰ দুইজনীক বঢ়িয়া বঢ়িয়া মানে ইমান সুন্দৰ তেওঁলোকক যদি মানে ভালকে গাইড পায় এওঁলোক আগবাঢ়িবই পাৰিব সেইকাৰণে মই ইহঁতক কঢ়িয়াই লৈ ফুৰোঁ সুযোগ পালে ইহঁতক মই টানি আনো আশীৰ্বাদ দিলোঁ মই তোমালোক ভালকে প্ৰেক্টিচ কৰা আজি খুব ডাঙৰ কথা ভূপেন হাজৰিকাৰ জন্মদিনৰ এটা অনুষ্ঠান য'ত তোমালোক দুয়ো এনে এজন মানুহক লগ পাইছা যিজন মানুহে 12-13 বছৰ বয়সতে ভূপেন হাজৰিকাক লগ পাইছিলে গান শুনি ভাল লাগিছে তোমালোকৰ একদম দাদা প্ৰতিধ্বনি অকণমান অসমীয়া আৰু বাংলা দুইটা খুব প্ৰিয় আমাৰ মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰত নিশাৰ চিঞৰটি প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰত নিশাৰ চিঞৰটি প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো কাণ পাতি শুনো মই দেখি কাণ পাতি দেখো মই শুনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাবনে জানো নিশাৰ চিঞৰটি প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো হতে পারে কোন যুবতীর শোকে ভরা কথা হতে পারে কোন ঠাকুমার বলা রূপকথা হতে পারে কোন কৃষকের বুকে ভরা ব্যথা চেনা চেনা সুরটিকে কিছুতে না চিনি নিশীথ রাত্রি প্রতিধ্বনি শুনি এইবার মই একটু হিন্দি গাম এই কিসকি সদা হ্যায় किसकी सदा है वादे की सीमा पे पहाड़ की पार से दर्द आज गहरा है गूंज रहा है किसकी सदा है किसकी सदा है गूंज रही है किसकी सदा है किसकी
মই গাই দিলোঁ এইটো ট্ৰান্সলেট কৰিছে হিন্দীত গুলজাৰে তাৰপাছত ভূপেন দা হিন্দীত ৰেকৰ্ড কৰিলে আৰু মোক শিকাই দিলে এনেকৈ এনেকৈ গাবা ভূপেন দাই শিকাইছে আপোনাক একদম যিমানখিনি গান মই শিকিছোঁ ভূপেন দাৰ মোক শিকাইছে একদম শেষৰ গীত কোনটো শিকাইছিলে ভূপেন দাই মনত পৰে ভূপেন দা শেষত যিটো গীত শিকাইছিলে সেইটো আছিল এখন মানে লাষ্ট যিটো ৰেকৰ্ড হ'ল বেংগলীত হা তাতে ভূপেন দা এখন গান গাইছিলে সেইটো মোক শিকাইছিলে কোনটো ও পাপিয়া কি সোনালি পিয়া 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 নানা ইয়া দিয়া নিয়া মো পিয়ারা এলো দেখ পিয়া 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 দোলে ইয়া দিয়া নিয়া দোলে ইয়া দিয়া নিয়া মানে এইখন গান ভূপেন দা লাষ্ট মোক শিকাইছিলে এইটো মানে চবৰ মানে এইটো অসমীয়াতে আছে এইটো আছে আছে তো বেংগলীত মানে যেতিয়া এইটো ৰেকৰ্ড হ'ল মানে যিমানখিনি বেংগলত গানবিলাক ৰেকৰ্ড হয় তেতিয়া মই সদায় থাকোঁ ৰেকৰ্ডিং ৰুমত এতিয়াও কলকাতাত বেংগলত ভূপেন দাৰ গান ক'ত কেনেকৈ বাজে কি দেখে আপুনি ভূপেন দাৰ গান বহুত ভাল পায় মোক মাতে কিয় ভূপেন দা তাত ভাল পায় বুলি মোক মাতে কলকাতাত যিমান অনুষ্ঠানত আপোনাক মাতে একমাত্ৰ ভূপেন দাৰ গান একদম মই স্পেচিয়েলি ভূপেন্দ্ৰ সংগীতৰ মানে আৰ্টিষ্ট চবক মানে চব জানে প্ৰতিটো মানুহ ঘৰত মানে জানে মোক এই ভূপেন দাৰ গাবলৈ মিথুন ধাৰক মাতিব লাগিব সেই চৰ্চাটো এতিয়া কলকাতাত বহুত বেছি না আছে 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 বহুত বেছি ভূপেন্দ্ৰ সংগীত আজি মই এটা কথা ক'বই লাগিব আজি মানে ৰাতিপুৱা 4 বজাত মই উঠিছোঁ উঠি পেলাই আমাৰ কলিকতাৰ চেনেলত প্ৰগ্ৰাম কৰিলোঁ আকাশ আটত কৰি পেলাই তাতে তাৰ পৰা মই ঘৰত জাষ্ট গৈ পেলাই মোৰ বস্তুখিনি থুই পেলাই ড্ৰেছ চেঞ্জ কৰি পেলাই আকৌ মই উভতি আহিছোঁ ইয়াতে গুৱাহাটীলৈ আহিছে মই একো ৰেষ্ট পোৱা নাই পৰহিও DD বাংলাত মোৰ আছিল সেই একেই টাইম মোক মানে উঠিব লাগে এনেকৈ এনেকৈ চলিছে মোৰ আৰু কলকাতাত আপুনি কি দেখিছে আপোনাৰতো 60 বছৰ হ'ল জুনিয়ৰ যিবিলাক নতুন প্ৰজন্ম বাঙালী কণ্ঠশিল্পী ভূপেন দাৰ গান ফেমাছ গান মানে কোনবিলাক আছে মানে আগৰ যিবিলাক গান আছে সেইবিলাক লৈ পেলাই কলিকতা মানুহবিলাক বেছি কালচাৰ কৰে যেনেকৈ যেনে মানুহে মানুহৰ বাবে যদিহে অকণুনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা এইটো বাংলাত মানুষ মানুষের জন্যে জীবন জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও সাথে হিংসা हिंसा के लिए जीवन जीवन के लिए जरा से हमदर्दी का वो क्यों हकदारनी ओ साथी हिंसा के लिए ভূপেন দাৰ যেতিয়া মাতটো বেয়া হয় তেতিয়া এনেকুৱা এনেকুৱা হৈছে দিনবিলাক আপুনি মাইকটো কাষত ক'ব এনেকুৱা হৈছে ভূপেন দা যেতিয়া ভূপেন দাৰ ভাই মামৰ দা ঢুকালে তেতিয়া ইয়াৰ পৰা ভূপেন দা আমাৰ কলিকতা কলা মন্দিৰত প্ৰগ্ৰাম আছিল ভূপেন দাৰ মাতটো একদম মানে শীতলকাল আছিলে ভূপেন দা ইয়াৰ তাত মানে বাণীঘাটৰ পৰা মানে ডাইৰেক্ট গুচি গ'ল প্ৰগ্ৰাম কৰিবলৈ সেইটো শুনিছে মনীষা বাইদেউ শুনিছে মনীষা বাইদেউ জানে তো তেতিয়া ভূপেন দা আহোঁতে অলপ দেৰি হ'ল তো মোক ষ্টেজৰ ওপৰত মানে মিণ্টু দা ক'লে কি তই যা তাতে থিয় যা টাইম হৈ গ'ল মানে পেক্ট হৈ গ'ল হ'ল তাতে গৈ পেলাই মই আৰম্ভ কৰিম তেতিয়াই ভূপেন দা সোমালে তো মই এৰি দিলোঁ ভূপেন দা কৈছে কি এই তুমি কোথায় যাচ্ছ দাঁড়াও আমার আজি গলার মোর মাতটো বেয়া আছে হ্যাঁ ভূপেন দা তেতিয়াই হাইনেক এখন গেঞ্জি পিন্ধিছিলে এদিনত তো সব গানবিলাকত মানে ভূপেন দা অলপ মানে ধৰি পেলাই মোক এৰি দিয়ে এই গান অলপ ধৰি পেলাই এৰি দিয়ে আপোনাক গোটেই প্ৰগ্ৰামটো মই কৰিছিলোঁ এই কথাবিলাক আমি গমেই পোৱা নাছিলোঁ এতিয়া নতুন নতুন তথ্য এইবিলাক তো এনেকৈ বহুত তথ্য আছে ভূপেন দাৰ লগতে থাকোঁতে মই বহু কিবা কিবি পাইছোঁ